Hello guys, welcome to my YouTube channel. নমস্কাৰ কুমৰুচুদুং। আজি আমি উপস্থিত আছোঁ ফৰকাটিং জংচন গুৱাহাটীলৈ যাম বুলি। এতিয়া সময়টো হৈছে 5:30। আমি সোনকালে আহি গ'লোঁ, তো ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰোঁ যিহেতু টাইমো হোৱা নাই। গুৱাহাটীত আমি ক'ত যাম সেইখিনি আপোনালোকৰ আগত অলপকৈ দেখাবলৈ চেষ্টা কৰিম, লগতে ভিডিঅ'টো আগলৈকে চাই থাকিব। এতিয়া আমি গুৱাহাটী পালোহি, 3:15 হৈছে। তো এতিয়া অকণমান দেৰি ৰৈ থাকিম ইয়াতে। এতিয়া আমি ষ্টেচনৰ বাহিৰতে অলপ ৰখি আছোঁ পোহৰ হোৱালৈকে। তাৰ পৰা গাড়ী এখন ভাড়া কৰি ৰুমলৈ যাম। ৰুমত অলপ ৰেষ্ট লৈ আমি ফুৰিব যাম। ক'ত ফুৰিব যাম সেইখিনি অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভাল লাগিছে, টোপনি হৈছে। এতিয়া আমি ফ্ৰেছ হৈ মন্দিৰলৈ বুলি ওলাই আহিলোঁ। আমি এতিয়া যাম কামাখ্যা মন্দিৰ। এয়া আমি কামাখ্যা দুৱাৰ গেটলৈ পালোহি। এতিয়া আমি সেই গেটৱেদি এতিয়া আমি গৈ আছোঁ বতৰটো ইমান ভাল নহয়, বৰষুণ পেলাই আছে। ইমান ধুনীয়া ভিউ, কিন্তু বৰষুণৰ কাৰণে কেমেৰাটো ভালকৈ মই তুলিব পৰা নাই। ৰাস্তাখিনি অকোৱা পকোৱা পাহাৰীয়া ৰাস্তা, তো আমি গৈ আছোঁ আৰু বেছি দেৰি নাই পামগৈ। বৰষুণটো এৰিলে, এতিয়া আমি মন্দিৰ পালোহি। এতিয়া আমি মন্দিৰ ভিতৰলৈ গৈ আছোঁ। মন্দিৰৰ ভিতৰত মানুহ বহুত ভিৰ আছিল, তো আমি সেনেকৈ আৰু শৰাই দি চাকি তাকি জ্বলাই এতিয়া ভিতৰতে অলপ
ঘূৰিছোঁ। মন্দিৰবোৰ কিমান যে আটক ধুনীয়াকৈ সজাই থৈছে। এইখিনি চব ফুল নেচাৰেল হয়, নেচাৰেল অফ ফ্লাৱাৰ্ছ, প্ৰকৃতিৰ ফুল। কিমান যে ধুনীয়া সজাই থোৱা হৈছে। ইয়াত লিখা আছে ইণ্ডিয়া, সেইখিনি নাৰ্জী ফুলেৰে বনোৱা হৈছে আৰু বিভিন্ন ধৰণৰ ফুল সেই ইয়াত সজাই থোৱা আছে, চব নেচাৰেল হয়। আমি কামাখ্যা মা দৰ্শন কৰি এতিয়া ওলাই আহিছোঁগৈ। এতিয়া আমি বাছে গৈ আছোঁ। বাছখন ফেঞ্চি বজাৰ ওচৰেদি পাৰ হ'ব বুলি ক'লে, তো আমি এপাক ফেঞ্চি বজাৰটো সোমাই যাম। এতিয়া আমি লেফ্ট চাইডে আছোঁ, লেফ্ট চাইডে পাৰ হ'ব লাগিব। লিফ্টত আমি এতিয়া পাৰ হৈ যাম। এয়া ফেঞ্চি বজাৰখন। আমি বিশেষ এনেকৈ একো লোৱা নাই। টি চাৰ্ট দুটা, টপ এটা আৰু হাফ পেণ্ট কেইটামান ল'লোঁ। আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, তো ভোক লাগি আছিলে, তো আৰু ইমান বেছি আমি বজাৰ নকৰিলোঁ। এতিয়া আমি যাম গুৱাহাটী চিটি চেণ্টাৰলৈ। এতিয়া আমি পালোহি। এতিয়া আমি ওপৰৰ মহলাটোলৈ গৈ আছোঁ লিফ্টত। ৱাও, ইয়াত কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে। সেইখিনি চব খোৱা বস্তু, সেই ফটো, বাৰ্গাৰ আৰু চিপছ, পপকৰ্ণ, পিজ্জা, সেইখিনি চব তাতে ওলমাই থোৱা হৈছে। অলপ ফটো চটো মাৰিলোঁ। এতিয়া আমি ওলাই আহিছোঁগৈ। এতিয়া নেক্সট ডে আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। থেংক ইউ ফৰ ৱাটছিং ভিডিঅ'। ধন্যবাদ।